যোৱাকালি ২৬ নৱেম্বৰ তাৰিখে CITUৱে ৰাজভৱন যাত্ৰা কাৰ্যসূচী হাতত লৈছিল আৰু সেই ৰাজভৱন যাত্ৰা কাৰ্যসূচীত অসমৰ সৰ্বস্তৰৰ কৰ্মী সহায়িকা আৰু শ্ৰমিকসকলে অংশগ্ৰহণ কৰে। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা সেই স্মাৰক পত্ৰখনত উল্লেখ আছে যে অংগনবাদী কৰ্মী মিনিকৰ্মী সহায়িকাসকলক মাননি ২৬,০০০ টকা প্ৰদান কৰিব লাগে নিম্নতম। ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ সেই স্মাৰক পত্ৰ প্ৰদান কৰিছে। সুপ্ৰিম কোৰ্টে দিয়া ৰায়দান অনুসৰি শ্ৰমিকৰ মজুৰি নিম্নতম ২৬,০০০ টকা প্ৰদান কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে ৰাষ্ট্ৰপতিলৈ, য'ত নেকি অংগনবাদী কৰ্মী মিনিকৰ্মী সহায়িকাসকলৰো সেই দাবী উল্লেখ আছে স্মাৰক পত্ৰখনত। আৰু শীঘ্ৰে যদি ৰাষ্ট্ৰপতিয়ে এই সম্পৰ্কে কোনো ব্যৱস্থা হাতত নলয়, ৰাজ্যপালে কোনো ধৰণৰ উত্তৰ নিদিয়ে, তেতিয়াহ'লে আৰু অধিক ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে CITUৱে। আমি এখন স্মারক পত্র মাত্র দাখিল করিম মাননীয় রাজ্যপালের হাতত, কিন্তু ইয়াতে যে বন্দোবস্ত তাতে যোৱাৰ আমার কার্যসূচী আমি এখন স্মারক পত্র মাত্র দাখিল করিম মাননীয় রাজ্যপালের হাতত, কিন্তু ইয়াতে যে বন্দোবস্ত হয়েছে আপনারা দেখেছে, আমার যাব নিদিয়ে স্বাধীন ভারতের নাগরিক, আমি এই স্বাধীন ভারতের নাগরিক স্বাধীন ভারতের সংবিধানে যে মৌলিক অধিকার দিছে নিজের মতামত প্রকাশ করার, সংঘবদ্ধ হওয়ার, আন্দোলন সংগঠিত করার, আজি সেই আন্দোলনের দলে দলে যোগ মোদী সরকার হায় মোদী সরকার হায় মোদী সরকার হায় মোদী সরকার হায় ইনকাম to the world, working long live, চৌদ্দ আন্দোলনের চিন্তাধারা 4 দিনে